हेलो नमस्कार जनाइছো সকলোকে আজি মই আপোনালোকক লৈ যাম এখন ধুনীয়া ৰিজৰ্টলৈ প্ৰথমতে এইখিনি চাই লওক পিছত বাকিখিনি দেখাইছো ফটোফট গা ধুই ৰেডি হলো এতিয়া মই যাবলৈ বহুত এক্সাইটেড কাৰণ পূজাৰ বন্ধ আৰু এইকিন জুবিনদাৰ ঘটনাটোৰ পৰা আমাৰ সকলোৰে পৰিয়ালৰ মনবিলাক খুবে মানে মৰি গৈছে যেটো হেকাৰণে আমি বলো এখন ধুনীয়া জায়গালৈ যাবলৈ মোবাইলটো যিমানে চাও খালি জুবিনদাৰৰ ভিডিঅ'বিলাক আহি থাকে আৰু হিমানে মনটো বেয়া লাগি গৈ থাকে গতিকে এইবিলাক দৃশ্য দেখি অলপমান মনটো পাতল লগা যেন অনুভৱ হৈছে যিয়ে নহওক এনেদৰে অলপমান ওলাই আহিলে আপোনালোকৰো ভাল লাগিব সেইকাৰণে ওলাই আহিব লাগে অলপমান এয়া দেখিছেনে এইখিনি হৈছে নলবাৰী কিছুমান অংশ গাঁওখন খুবেই ধুনীয়া ৰুৱাবিলাক চাৰিওফালে ইমান ধুনীয়াকৈ সজা লাগি গৈছে পুৰা গ্ৰীনি হৈ গৈছে এটা মনোমোহা দৃশ্য আৰু আমি এনেদৰে গৈ এতিয়া সেই ৰিজৰ্টখন পামি এইখিনি হৈছে ভিতৰ চৰা ৰিজৰ্টখনৰ গতিকে বলকচোন আপোনালোককো দেখাও আমিও চাও এয়া মই পাই গলো ৰিজৰ্টখন আৰু ৰিজৰ্টখনৰ যেতিয়া সোমা ফিজ হৈছে মাত্ৰ 30 rupees only per person গতিকে আপোনালোকে সহজে ইয়ালৈ আহিব পাৰে বেছি পইচা খৰচ নহয় আৰু ধুনীয়া এখন ৰিজৰ্ট উপভোগ কৰিব পাৰে কম পইচাতে গতিকে মই দৰমুখৰ পৰা ভিডিঅ' কৰিম বুলি ভাবিছিল কিন্তু মোৰ মানুহজনে একদম মানা কৰি দিছে কৈছে যে মোবাইল বেছি ল'ব নালাগে জাগাখিনি উপভোগ কৰা কিন্তু মোৰ মনটো নামানে সেইকাৰণে মোৰ ভণ্টিজনীকে মোৰ মোবাইলটো দি দিলো তাইক ভিডিঅ' কৰিবলৈ এয়া দেখিছেনে ভিতৰ ফালে ইমান ধুনীয়াকৈ এখন দলং সজাইছে মৰমে লাগি গৈছে আৰু পুখুৰীটো চাওক না ইমান দীঘল পুখুৰী আৰু ইয়াৰ ওপৰতে কিছুমান সৰু কেবিন সজাইছে আৰু এইখন ধুলনি হয় এই দুইটাকে বহাই দিছো আমাৰ বাবু বিৰাট ফুটি সি মোৰ দৰে জানেনে মানে যেতিয়া নতুন জায়গালৈ ফুৰাব আনো বা গাড়ীত বহাই দিও সি বিৰাট ফুটি পায় মোৰো ফুটি লাগে যেনেদৰে সি তাতকৈ আৰু বেছি ফুটি পায় ফুৰাব আনিলে আৰু এইটো লাভ এংগলটো ইমান ধুনীয়াকৈ সজাইছে লাভ শ্বেপটো আৰু এইবিলাক দেখিছেনে সেইবিলাক হৈছে কেবিন আৰু এইবিলাক চাৰিও চাইডে ইমান ধুনীয়া গ্ৰীনি মন চন একদমে ভাল লাগি গৈছে সঁচাকৈ কৈছো আপোনালোকে এবাৰ আহিব যদি মন চন বেয়া লাগি আছে তেনেহলে এইখন ৰিজৰ্ট আপোনালোকৰ বাবে বাবুক পানী বিৰাট ভাল পায় আৰু পানীত নামাই দিলে তাক একো নালাগে মই মানা কৰি আছো যেহেতু পানীবিলাক অলপ লেতেৰা যেন লাগিছে আৰু ইয়াতে এনেদৰে ধুনীয়া গছ দীঘল ইয়াৰ মাজেৰে গৈ কিবা এটা ভাল লাগে ঢেৰ জায়গা আছে ইয়াতে ফটো তুলিবলৈ বা যদি কিবা ভিডিঅ' শ্বুট কৰিম বুলি ভাবে ইমান ধুনীয়া ৰিজৰ্ট এখন সঁচাকৈ বিৰাট ভাল লাগিলে
ইয়াৰ ডেকোৰেশ্যনটো খুবেই ধুনীয়া লাগিছে আৰু এফালে সন্ধিয়া আহিলে আমি এতিয়া ঘৰ যাবগৈ লাগিব আৰু এইটো চিপটো বৰ ধুনীয়াকৈ সজাইছে আই লাভ ইণ্ডিয়া যাওঁতে আমি ৰাস্তাৰে চাই গ'লোঁ বিভিন্ন ঠাইত বনোৱা মূৰ্তিসমূহ আৰু লগতে পূজা দুৰ্গা পূজাৰ সময়ত আহিছোঁ যিহেতু গতিকে আৰু ইয়াতে কিবা খাই ল'লোঁ অলপমান চাওমিন কল বাবুকো খোৱালোঁ ঘৰ পাবৰে হ'ব এতিয়া আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি নিশ্চয় ভাল পাইছে আৰু ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈকে ইমানখিনিয়ে বাই বাই